Dear children, today we will remind some instruments, musical instruments, okay? Everybody of us know some musical instruments like dhol, pepa, gogona, bahi. Ebro naam ami hokolue shunisu. And now I will display some pictures of instruments and you have to say the names. Moi বাদ্যযন্ত্ৰ কিছুমান দেখাম আৰু তোমালোকে মোৰ হৈতে নামবোৰ ক'ব লাগিব. The name of this instrument is flute. This is nagara. This is drums. These are drums. This is guitar. No. This is sitar. And this is piano. And this one is sehnai. তোমালোকে এই পিকচাৰটো ভালকৈ চোৱা যে এই বাদ্যযন্ত্ৰটো হৈছে সেহনাই. আজি আমি এই বাদ্যযন্ত্ৰটোনো কেনেকৈ সৃষ্টি হৈছিল, কোনে সৃষ্টি কৰিছিল আৰু কোনে এই সেহনাইটো সকলোৰে আগত জনপ্ৰিয় কৰি তুলিছিল তাৰ বিষয়ে আলোচনা কৰিম. আমাৰ পাঠটো হ'ল আজি দ্য সেহনাই অফ বিছমিল্লাহ খান. বিছমিল্লাহ খানৰ সেহনাই. আচলতে বিছমিল্লাহ খানে সেহনাই কেনেকৈ জনপ্ৰিয় কৰিছিল বা কেনেকৈ তেওঁ সেহনাই বজাইছিল তাৰ ওপৰত আজিৰ পাঠটো আলোচনা কৰিম. সো তোমালোকে কিতাপখন উলিয়াই লোৱা, পাঠটো উলিয়াই লোৱা আৰু মই পঢ়াই যোৱা ধৰণে তোমালোকে চাই যোৱা. মই পঢ়ি যাম আৰু তোমালোকে চাই যোৱা. Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence, for it had a shrill, unpleasant sound. Pungi became the generic name for the reeded noisemakers. Few had thought that it would one day be revived. A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. Emperor Aurangzeb নামৰ এম্পায়াৰজনে সম্ৰাটজনে বেণ্ড বাধা দিছিল to playing of a musical instrument. Playing মানে বজাবৰ কাৰণে বজোৱাত বাধা দিছিল. A musical instrument এটা সংগীতৰ এটা বাদ্যযন্ত্ৰ কল পুংগি, সেইটোৰ নাম আছিলে পুংগি. তেওঁ ক'ত বেন কৰিছিল, ক'ত বজাবলৈ বাধা দিছিল? In the royal residence, for it had a shrill unpleasant sound. In the royal residence, তেওঁৰ যিটো royal residence আছিলে, residence বাগৃহ, তেওঁৰ যিটো ৰাজপ্ৰসাদ আছিলে তাত বজাবৰ কাৰণে বাধা দিছিল. কাৰণ কি কাৰণে বাধা দিছিল? ই had a shrill unpleasant sound. কাৰণ ইয়াৰ যিটো চাউণ্ড সেই চাউণ্ডটো আছিলে unpleasant মানে সুমধুৰ নহয়, বেয়া আছিলে. শ্ৰিল বিৰাট বেয়া আছিলে তাৰ মাতটো. সেইটো কাৰণে ঔৰংজেবে তেওঁৰ ৰাজপ্ৰসাদত এইটো বজোৱাটো পুংগি বজোৱাটো বেন কৰিছিল, বাধা দিছিল. পুংগি became the generic name for reeded noisemakers. পুংগিক এনেকৈ জনা হৈছিল যে ই এটা বাদ্যযন্ত্ৰ যিটো বাদ্যযন্ত্ৰই নইজ মেক কৰে. নইজ মেকাৰ্ছ, এই বাদ্যযন্ত্ৰবোৰ হৈছে নইজ মেকাৰ্ছ মানে হুলস্থুল সৃষ্টি কৰা এটা বাদ্যযন্ত্ৰ. Few had thought that অলপ সংখ্যকে ভাবিছিলে দেই, খুব কম, ফিউটোৱে কম বুজায়. Few had thought that ভাবিছিল যে it would one day be revived. এদিনাখন ৰিভাইভড হ'ব, মানে এদিনাখন ভালকৈ নিৰ্মিত হ'ব, তেনেকৈ খুব কম সংখ্যকেহে ভাবিছিল, একেবাৰে কমেহে ভাবিছিল যে এইটো ভাল হ'ব. মই সৰহ সংখ্যকে ভবাই নাছিল যে পুংগিৰ ভইচ কোৱালিটি কেতিয়াবা ভাল হ'ব. এ বাৰ্বাৰ অফ এ ফেমিলি অফ এ প্ৰফেশ্যনেল মিউজিচিয়ানছ আছে, তেওঁ সংগীতজ্ঞ আছে, তেওঁলোক প্ৰফেশ্যনেল সংগীতজ্ঞ, তেনেকুৱা এটা ফেমিলি আছিলে. আৰু সেই ফেমিলিৰ এজন বাৰ্বাৰ, এজন নাপিত হয় বাৰ্বাৰ, হু হেড এক্সেছ টু দ্য ৰয়েল পেলেচ, যাক ৰয়েল পেলেচত ৰাজপ্ৰসাদত ঔৰংজেবৰ ৰাজপ্ৰসাদত তেওঁক এক্সেছ কৰা হৈছিলে, কামত নিয়োগ কৰা হৈছিলে. ডিচাইডেড টু ইম্প্ৰুভ দ্য টনেল কোৱালিটি অফ দ্য পুংগি. তেওঁ ডিচাইড কৰিছিল, তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁ কি কৰিব? ইম্প্ৰুভ কৰিব. ইম্প্ৰুভ মানে সেই পুংগিটো ভালকৈ নিৰ্মাণ কৰিব, তাৰ উন্নত কৰিব, মানে তাৰ কোৱালিটিটো, তাৰ টনেল কোৱালিটি অফ দ্য পুংগিৰ টনেল কোৱালিটি. তেওঁ কি উন্নত কৰিম বুলি ভাবিছে? যে টনেল কোৱালিটি, তাৰ যিটো ভইচ কোৱালিটি, সেইটো কোৱালিটিটো ভাল কৰিম বুলি এই বাৰ্বাৰজনে কি কৰিছে? সিদ্ধান্ত গ্ৰহণ কৰিছে. হি চ'জ এ পাইপ, তেওঁ এটা পাইপ চ'জ কৰি লৈছিল.
with a natural hollow stem যিডাল নেচাৰেল আছিল দেই তেওঁ প্লাষ্টিকৰ পাইপ বা তেনেকুৱা লোৱা নাছিল তেওঁ এটা নেচাৰেল এটা পাইপ লৈছিল আৰু সেইটো ষ্টেম আছিল ষ্টেম hollow stem ফুটা থকা এটা ষ্টেম আছিল মানে ধৰা বাঁহ গছ বাঁহ তেওঁ লৈছিলে that was longer আৰু যেটো দীঘল আছিলে and broader আৰু অলপ বহল আছিলে দেন দা পুংগি নামৰ যেটো বাদ্যযন্ত্ৰ সেই বাদ্যযন্ত্ৰটোতকৈ অলপ দীঘল আৰু অলপ বহল তেনেকুৱা এটা নেচাৰেল hollow stem তেওঁ লৈছিলে and made 7 holes on the body of the pipe আৰু সেই পাইপটোৰ বডিত 7টা ফুটা কৰিছিলে হোলছ মানে ফুটা 7টা ফুটা তেওঁ নিৰ্মাণ কৰিছিল when he played on it যেতিয়া এডাল বজাইছিল closing and opening some of these holes closing বন্ধ কৰিছিল open কৰিছিল খোলা কৰিছিল some of these holes এই হোলছবোৰৰ কেইটামানক তেওঁলোকে বন্ধ কৰি দিছিল আৰু কেইটামান ধৰা খোলা কৰি দিছিল মানে ধৰা আমাৰ যেটো বাঁহী বজাও সেই বাঁহী বজাওতে আমি কি কৰো আঙুলি কিটাই কি কৰো কেইটামান বাট বন্ধ কৰি দিও আৰু কেইটামান বাট খোলা কৰি দিও তেওঁ হে তেনেকৈ পুংগিটো তেওঁ নতুনকৈ বনোৱা যেটো পুংগিৰ ষ্টাইলত তেওঁ যেটো বনাইছিলে হেতু তেনেকুৱা কৰিছিলে soft and melodious sounds were produced soft বহুত কোমল and melodious মানে বৰ সুন্দৰ মেলোডি যুক্ত মানে সাউন্ডস এটা তাতে উৎপন্ন হৈছিল বৰ সুন্দৰ বাঁহীৰ দৰে বৰ সুন্দৰ এটা সাউন্ড তাতে প্ৰডিউস হৈছিল he played the instrument he instrument to বজাইছিল before royalty তেওঁ হে ৰাজপ্ৰসাদৰ আগত তেওঁ হে ইনস্ট্ৰুমেন্টটো বজাইছিল and everyone was impressed আৰু everyone was impressed প্ৰত্যেকজন ব্যক্তি ইমপ্ৰেস হৈছিল তেওঁ যেতিয়া নতুনকৈ তেওঁ বাদ্যযন্ত্ৰটো বজাইছিল হেতু বাদ্যযন্ত্ৰৰ শব্দ শুনি যেটো তাৰ সাউন্ডটো বিৰাট মেলোডিয়াস আছিল আৰু বিৰাট সফট আছিল এটো কাৰণে ৰাজপ্ৰসাদৰ সকলো ব্যক্তি একদম ভাল পাইছিল the instrument so different from the pungi had to be given a new name আৰু instrument to he বাদ্যযন্ত্ৰটো so different ইমানে different হৈ গল from the pungi টোৰ পৰা ইমানে different হৈ গল had to be given a new name আৰু হেতু কাৰণে বেলেগ তাৰ ভয়েসটো লোৱা কাৰণে তাক মানে এটা নতুন নাম দিব লগিয়া হৈ গল মানে পুংগিতকৈ সম্পূৰ্ণ বেলেগ হৈ গল as the story goes story এটা তেনেকৈ চলিত হৈ গৈ আছে যে since it was first played in the Shah chambers এটো প্ৰথমতে শাহ নামৰ ব্যক্তিজনৰ চেম্বাৰছত তেওঁৰ কোঠাটোত এটো প্ৰথমতে বজোৱা হৈছিল and was played by a nai আৰু এজন নাই দ্বাৰা এটো প্লেড কৰা হৈছিল নাই means barber এজন নাপিতৰ দ্বাৰা এটো বজোৱা হৈছিল the instrument was named sehnai আৰু হেতু কাৰণে ইনস্ট্ৰুমেন্টৰ নাম দিয়া হৈছে sehnai যেহেতু এটো বজোৱা হৈছিল শাহ নামৰ ব্যক্তিজনে আৰু তেওঁ আছিল এজন নাই means barber গটিকে শাহ আৰু নাই দুটা ওয়ার্ড মিক্স হৈ এটো এটো নাম দিছে কি sehnai তাৰ নতুন নামটো হ'ল sehnai আৰু ইয়াতে এটো আছিল পুংগিৰ ষ্টাইলটো তেনেকুৱা আছিল আৰু তেওঁ হে পুংগিটো নতুনকৈ এই ধৰণে তেওঁ বনাই এটো sehnai কৰিছে sehnai হ'ল আৰু হে sehnai কোনে বজাইছিল উস্তাদ বিসমিল্লাহ খানে এই sehnai নামৰ বাদ্যযন্ত্ৰটো তেওঁ বজাইছিল The sound of the sehnai began to be considered auspicious. The sound of the sehnai যেটো sound began আৰম্ভ কৰিছিল to be considered বিবেচনা কৰিবলৈ আৰম্ভ কৰিছিল as auspicious means promising to bring good fortune মানে এটা ভাল ফৰচুন আছে এই বাদ্যযন্ত্ৰটোৰ sehnai এটা ভাল ফিউচাৰ আছে হে বুলি বিবেচনা কৰিছিল সকলোৱে and for this reason হেতু কাৰণে it is still played in temples হেতু কাৰণে এতিয়া কি কৰা হয় it is still এতিয়াও played বজোৱা হয় in temples means মন্দিৰবোৰত এতিয়াও বজোৱা হয় and is an indispensable component of any North Indian wedding indispensable component means upadan indispensable without which a pitch of work can be done যিটোৰ অবিহনে
যিটো উইদাউট যিটোৰ অবিহনে একো এটা কামেই কৰিব নোৱাৰি ধৰা যিটো হেতুক আমি অসমীয়াত কওঁ ইনডিসপেন্সেবল মিনিং এৰাব নোৱাৰা এটা উপাদান যে নৰ্থ ইণ্ডিয়ান ৱেডিং মিন্স বিবাহ উত্তৰ ভাৰতৰ বিবাহ অনুষ্ঠানবোৰত একেবাৰে এৰাব নোৱাৰা এটা উপাদান হৈছে চেহনাই আৰু সেই চেহনাই বাদ্যযন্ত্ৰবোৰৰ লগত বজোৱা হয় আৰু টেম্পলছ মন্দিৰবোৰত চেহনাই বজোৱা হয় ইন দ্য পাষ্ট অতীতত দ্য চেহনাই ৱাজ পাৰ্ট অফ দ্য নবত চেহনাই সেই নবতৰ এটা পাৰ্ট আছিল নবত তাৰ মিনিং ট্ৰেডিশ্যনেল ensemble of 9 instruments found at royal courts ৰাজপ্ৰসাদত পোৱা গৈছিল ইনষ্ট্ৰুমেণ্টছ যিবোৰ ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰ ট্ৰেডিশ্যনেল পৰম্পৰাগত ensemble means গ্ৰুপ বাদ্যযন্ত্ৰৰ গ্ৰুপ অফ 9 instruments 9টা বাদ্যযন্ত্ৰৰ গ্ৰুপ যিটো ট্ৰেডিশ্যনেলি ৰয়েল কোৰ্টছবোৰত বজোৱা হৈছিল সেই বাদ্যযন্ত্ৰবোৰৰ এটা অংশ আছিল চেহনাই আৰু সেই বাদ্যযন্ত্ৰবোৰক একেলগতে কি বুলি কোৱা হয় নবত Till recently, it was used only in temples and weddings. তাৰ পাছতে temples আৰু weddings-ত একেৰাহে চেহনাই বজোৱা হৈছিলে The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. The credit for bringing মানে নিয়া বা bring মানে অনা credit তাৰ ক্ৰেডিটটো গৈছে দিছ ইনষ্ট্ৰুমেণ্ট অন টু দ্য ক্লাছিকেল ষ্টেজ মানে ষ্টেজত বজোৱা ষ্টেজলৈ অনাৰ যিটো ক্ৰেডিট সেই ক্ৰেডিটটো দিয়া হৈছে উস্তাদ বিছমিল্লা খানক মানে উস্তাদ বিছমিল্লা খানে চেহনাই ফৰ দ্য ফাৰ্ষ্ট টাইম ষ্টেজত তেওঁ কি কৰিছিলে বজাইছিলে তাৰ আগতে ৱেডিঙত বজোৱা হৈছিলে বিবাহ অনুষ্ঠানত আৰু মন্দিৰত টেম্পলছবোৰত বজোৱা হৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত উস্তাদ বিছমিল্লা খানে চেহনাই ষ্টেজত পাৰফৰ্ম কৰিছিলে আজিলৈ এই দুটা পেৰাগ্ৰাফে আমি আলোচনা কৰিলোঁ এই পেৰাগ্ৰাফটোৰ পৰা আমি কি শিকিলোঁ এই পেৰাগ্ৰাফটোৰ পৰা দ্য প্ৰ'জ পিচ দ্য চেহনাই অফ Bismillah Khan describes the life story of Ustad Bismillah Khan. He was world-renowned exponent of the Sehnai. From these two paragraphs, we have come to know the evolution of Sehnai. We have come to know how was Pungi, how it was revived by Nai, and how it was changed to Sehnai. Kenekoi Pungi, kenekoi revived hol. কেনেকৈ এজন নাই পুংগীক ৰিভাইভ কৰিছিল আৰু কেনেকৈ এই চেহনাইলৈ পৰিৱৰ্তন হৈছিল সেই কথাকেইটা আমি পাঠটোত পঢ়িলোঁ The Sehnai began its own journey from the temples to the North Indian weddings and lately to the classical stage. The credit for bringing this instrument onto the classical stage goes to this very person, Ustad Bismillah Khan. The credit to classical stage or near credit to was a বিশেষ ব্যক্তি উস্তাদ বিছমিল্লাহ খানৰ Now we will see the questions from these two paragraphs. এই পেৰাগ্ৰাফটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে Trick the right answer. The dash was a braided noise maker. Sehnai Pungi. Sehnai to noise maker ne Pungi. The right answer is Pungi. Pungi to was a noise maker. Dash transformed the Pungi into a Sehnai. Bismillah Khan. Bismillah Khan e Pungi Sehnai le transform কৰিছিল নে a barber নে Ali Bucks. What is the answer? The answer will a barber. A barber transformed the Pungi into a Sehnai. Now the next question. Why did Aurangzeb ban the playing of the Pungi? Aurangzeb banned the playing of the Pungi for it had a shrill, unpleasant sound. একেবাৰে কৰ্কশ বেয়া এটা সাউণ্ড হোৱাৰ কাৰণে ঔৰংজেবে পুংগীক বেন কৰিছিল তেওঁ ৰাজসভাত বজাব দিয়া নাছিল Next question. How is Sehnai different from
পুংগী পুংগী চেহনাইৰ পৰা কেনেকুৱা বেলেগ আছে চেহনাই পুংগীৰ পৰা কেনেকুৱা বেলেগ আছে The চেহনাই is different from পুংগী in its appearance. It is made from a broader and longer pipe which had natural hollow stem as compared to পুংগী পুংগীৰ তুলনাত তাৰ চেহনাইৰ পাইপডাল আছিল longer and broader দীঘল আৰু বহল আছিল আৰু দেখিবলৈ মুঠতে চেহনাই পুংগীৰ পৰা বেলেগ আছিল Moreover, ইয়াৰ উপৰিও the চেহনাই has a very pleasant sound as opposed to পুংগীৰ তুলনাত বিপৰীতে চেহনাই কিন্তু pleasant sound আছিলে পুংগী produced a shrill noise পুংগীয়ে এনেকুৱা ধৰণৰ নইজ সৃষ্টি কৰিছিল বিৰাটেই ককৰখ এটা নইজ সৃষ্টি কৰিছিল সেইকাৰণে চেহনাই পুংগীৰ পৰা সম্পূৰ্ণ বেলেগ আছিল Where was the Sehnai played traditionally? Traditionally, ক'ত Sehnai বজোৱা হৈছিলে Sehnai ক'ত play কৰা হৈছিলে The Sehnai was one of the traditional ensemble of 9 instruments found in the courts. Courtsত তেওঁলোকৰ ৰাজপ্ৰসাদত যেকিটা 9 instruments বজাইছিলে সেই নবত বজাইছিলে সেই নবতৰ এটা আছিলে Even till recently it was played in temples and weddings. ইয়াৰ উপৰিও টেম্পলছ তাৰ পাছতে টেম্পলছ আৰু ৱেডিং বিবাহ আৰু মন্দিৰত চেহনাই বজোৱা হৈছিলে How did Bismillah Khan change this? এই পৰ্যায়টো কেনেকৈ পৰিৱৰ্তন কৰিছিলে Bismillah Khan changed this by bringing the Sehnai onto the classical stage. First time এটো বজাইছিলে চেহনাই বজাইছিলে ৱেডিঙত টেম্পলছত কিন্তু তাৰ পাছতে ষ্টেজলৈ আনিলে ওস্তাদ বিসমিল্লাহ খানে তেনেকৈ চেহনাই প্ৰথমতে ৱেডিঙৰ পৰা আৰু তাৰ পাছত ষ্টেজলৈ এই পৰ্যায়টো পৰিৱৰ্তন হ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা we will discuss the next paragraphs in our next classes for today thank you